দায়িত্ব কিমান গুৰুত্বপূৰ্ণ বুজাবলৈ এটা কথা কৈছে। এতিয়া আপোনালোকে কংগ্ৰেছ কৰে এইবাৰ যদি নাগৰিকত্ব বিধেয়ক বিজেপি আহিলে নাগৰিকত্ব বিধেয়ক আহিবই, বিজেপি ভোট দিলে নাগৰিকত্ব বিধেয়ক আহিবই, এটা তো কৈছে তিনচুকীয়াত কৈছে বিজেপি ভোট দিলে নাগৰিকত্ব বিধেয়ক আহিবই, আনি বুলি ওপেনলি কৈ আছে। এইটো আনিলে আকৌ বন্ধ হৈ যায় কথা। আৰু কিয় কাৰণে আনি আছে? অসম কাৰণে নাই, वेस्ट बेंगल जिकिबले बेलेग ठाई भोटर कारणे এই ভোটার রাজনীতি কৰি পেলাই অসম ধ্বংস কৰি আছে। তো আজিৰ দিনত কংগ্ৰেছক যদি কোনোবা ভোট নিদিলে অসম ধ্বংস হৈ যাব। কংগ্ৰেছে কিবা ভুল কৰিছে ভাল কৰিছে এইটো কথাটো যোৱাই নাই। কংগ্ৰেছে কিমান চাকৰি দিছে, কংগ্ৰেছে কিমান উন্নয়ন কৰিছে, কংগ্ৰেছে কিমান আঁচনি আনিছে, কংগ্ৰেছে কিমান আইন আনিছে, কংগ্রেসে কেনেকুৱা 30 টকীয়া চাউল 3 টকীয়া চাউল হিচাপে দিছে, সবখিনি কথা মই কোৱাই নাই। অসমক বচাব লাগে বুজিছে? এই কাৰণে আপোনালোকে কি কৰিব লাগে, সব মণ্ডল কংগ্রেস প্রেসিডেন্টসকল চিধা কৈ দিছো, 1 মাহ সময় আছে। এই 1 মাহ না টোপনি আছে, না মানে দেওবাৰ আছে, ৰাতি আছে, দিন আছে। ये तो युद्ध चली जाए, युद्ध আমি যুদ্ধ কৰিব লাগে। মান লগে লুটি পুটি ইমান টাকা কৰি লৈছে, টাকা এনেকুৱা খৰচা কৰি দিব ইলেকশ্যনত আৰু এনেকুৱা প্ৰলোভ দিব। মই এটা কথা কওঁ, কেনেকুৱা আমাক ঠগাই আছে, মই এটা উদাহৰণ বহুত দিন উদাহৰণ দিব পাৰোঁ। এটাই কি, বাজাৰত চাউল 30 টাকা, 30 টাকা পৰা 3 টাকা কিনে কৰিছে मनमोहन सिंह सरकार, सोनिया गांधी करिছে। 28 টাকা রেহাই কোনে দিছে? কংগ্রেস সরকারে দিছে। 28 টাকা পরে 3 টাকা কংগ্রেস সরকার রেহাই দিছে। 3 টাকা পরে বিনামূল্যে করিছে বিজেপি সরকার। এতে কি কই আছে, আমি বিনামূল্যে চাউল দি আছো। বিনামূল্যে কোর पर চাউল দি আছে, খালি 3 টাকায় কামাইছে। 28 টাকা কামাইছে কংগ্রেস সরকার, 3 টাকা কামাইছে। 3 টাকা কামাই দিলে কই আছে আমি বিনামূল্যে চাউল দি আছো। ইমানে বিনামূল্যে চাউল দিবলে মান আছে। 3 টাকা চাউল দি কংগ্রেস সরকার দিছে, এটা দিয়া ভিতর তার উপরেও